জিয়া সপোন। আবৃত্তি প্ৰীতি দাস। কথা প্ৰাঞ্জল ডেকা। জিয়া সপোন। তিনিআলিৰ চকত আপুনি সদায় দেখি থকা ল'ৰাকেইজন, আপুনি ভবাৰ দৰেই অভদ্ৰ বা নিষ্কৰ্ম নহ'বও পাৰে। সিহঁতৰো বুকুত হেজাৰটা সপোন পুহি ৰাখিছে। কোনোবাই শিক্ষক হোৱাৰ, কোনোবাই প্ৰশাসনিক বিষয়া হোৱাৰ হাবিয়াস। কিন্তু সময়ৰ প্ৰত্যাহ্বানে সিহঁতক বঞ্চিত কৰিছে। তথাপিও সিহঁত ভাগৰি পৰা নাই, মাথো কৰি গৈছে নিজৰ কৰ্মৰাজি। গধূলিৰ পৰত আপুনি যে সিহঁতৰ জুমটো দেখিছে, তাত চলিছে মাত্ৰ জীয়াই থকাৰ সংগ্ৰামৰ হিচাপ নিকাচ। সিহঁতৰ আড্ডাস্থলীত স্থান নাপায় মদ, ভাং নাইবা ছোৱালীৰ ৰসাল বাৰ্তালাপ। তাত আলোচনা হয় মাথো জীৱন গঢ়াৰ উপায়। অনুগ্ৰহ কৰি সিহঁতক আপুনি ভুল নুবুজিব। অনুগ্ৰহ কৰি সিহঁতক আপুনি বেয়া চকুৰে নাচাব। সিহঁত নৱপ্ৰজন্ম, বুকুত মাথো হতাশাৰে ভৰা এক কোলাহলৰ ভঁৰাল। ধন্যবাদ।